নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এইখন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাইছোঁ এখন ইণ্টাৰ্ণশ্বিপ কেনেকৈ লিখিব অসমীয়াত, এইটো মই দেখুৱাইছোঁ। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুন ভিজিট কৰি থাকে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ আপোনালোকক সহায় সহযোগিতাৰ জৰিয়তে এনেকুৱা ধৰণৰ মই ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক যাতে সহায় হয় এইখন চেনেলৰ যাতে, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক দেখুৱাইছোঁ যে SCERT D.el.edৰ আণ্ডাৰত যিটো ইণ্টাৰ্ণশ্বিপ ফাৰ্ষ্ট ছেমিষ্টাৰৰ প্ৰগ্ৰাম আছে, এই প্ৰগ্ৰামটো আপোনালোকে কেনেদৰে লিখিব এছামিজ লেংগুৱেজত, সেইটো মই দেখাই আছোঁ। চাব পাৰিছে। তাৰপিছত লিখিছোঁ এইটো স্কুল ইণ্টাৰ্ণশ্বিপৰ যিটো প্ৰমাণপত্ৰ, অৰ্থাৎ এইখন মই লিখিছোঁ। লিখাৰ পিছত মই যিখন স্কুলত ইণ্টাৰ্ণশ্বিপ আকাৰত অৰ্থাৎ দুদিনীয়া ক্লাছ যিটো আছে, এই ক্লাছটো কৰাৰ পিছত সেইখন স্কুলৰ হেডমাষ্টাৰৰ ওচৰৰ পৰা মই ছিগনেচাৰ লৈ আহিছোঁ, চিল ছিগনেচাৰ। এইটো ইয়াতে আছে চিল ছিগনেচাৰ আৰু ইয়াতে আছে ছিগনেচাৰ অফ ট্ৰেইনিং। এটা আপোনাৰ এটা ফটোত এটা ৰাউণ্ড ছিগনেচাৰ চিল মাৰি লৈ আহিব। আৰু তাৰপিছত লিখিছোঁ কণ্টেণ্ট। মষ্ট ইম্পৰ্টেণ্ট এইটো, এই চাৰ্টিফিকেটখন এইটো নোহোৱাকৈ আমি ইণ্টাৰ্ণশ্বিপৰ যিটো ছাবমিট প্ৰগ্ৰাম, এইটো ছাবমিট কৰিব লাগে। এইটো নোহোৱাকৈ আমি ছাবমিট কৰিব নোৱাৰি। তাৰপিছত আছে কণ্টেণ্টছ, তাৰপিছত আছে একনলেজমেণ্ট, তাৰপিছত আছে পাতনি, লক্ষ্য আৰু উদ্দেশ্য আছে, এইমছ এণ্ড অবজেক্টিভ অফ ইণ্টাৰ্ণশ্বিপ। তাৰপিছত এইটো আছিল স্কুল ইণ্টাৰ্ণশ্বিপৰ প্ৰথমটো দিন, অৰ্থাৎ 26 এপ্ৰিলত মই ক্লাছ কৰিছোঁ সেইখন স্কুলত। যি কৰিছোঁ, কি কাম কৰিছোঁ, সেইটোৰ বৰ্ণনা ইয়াতে দিয়া আছে। তাৰপিছত ছেকেণ্ডটো দিন 27 এপ্ৰিলত কি কৰিছোঁ সেইটো দিয়া আছে। তাৰপিছত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বৰ্ণনা হিচাপে কি আছে, অৰ্থাৎ যেনেকুৱা দিয়া আছে, এইখন বিদ্যালয়ৰ মুঠ অৰ্থাৎ 6টা ক্লাছ মিলি 162জন ছাত্ৰ ছাত্ৰী আছে আৰু 2জন শিক্ষক। আৰু এইটো তালিকাটো চাই আছে আপোনালোকে, এইটো ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ বৰ্ণনা ইয়াতে উল্লেখ কৰা হৈছে, আপোনালোকে চালে গম পাব। তাৰপিছত লিখা আছে কি বিদ্যালয়খনৰ সমস্যাসমূহ, প্ৰব্লেমছ অফ স্কুল, এইখন বিদ্যালয়ৰ কি সমস্যা আছে এইটো। আৰু বিদ্যালয়ৰ ইতিবাচক দিশ, অৰ্থাৎ যে পজিটিভ এছপেক্টছ অফ স্কুল এণ্ড এক্সপেৰিয়েঞ্চ বাই ইউ, অৰ্থাৎ মই যিটো স্কুলত ইণ্টাৰ্ণশ্বিপ কৰিছোঁ সেই ইণ্টাৰ্ণশ্বিপৰ পৰা মই কি পাইছোঁ, অৰ্থাৎ কি অনুসন্ধান কৰি কি ইতিবাচক দিশবিলাক পাইছোঁ, সেই দিশবিলাক মই ইয়াতে উল্লেখ কৰিছোঁ। তাৰপিছত লিখিছোঁ সামৰণি। ভিডিঅ'টো ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলটো নতুন ভিজিট কৰি থাকে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইখন ইণ্টাৰ্ণশ্বিপৰ সম্পূৰ্ণ PDF যদি লাগে, ডেছক্ৰিপশ্যন বক্সত মই PDFটোৰ লিংক দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।